সেই দোস্ত এজন ৰেপাৰ গায়ক যদি PM হয় তেতিয়া কেনেকুৱা কথা হ'ব গাইছ। নেপালত এজন ৰেপাৰ গায়ক তেওঁ আজি সেই দেশখনত PM হৈছে। আজি ডাঙৰ ডাঙৰ যিজন গায়ক তেওঁ আজি সৰুৰে পৰা দেখি আছে যেন মই মোৰ ৰিয়েল লাইফত কেনেকৈ ইউজ কৰিম। যেতিয়া সেই দেশখনৰ নেতা পালি নেতাবিলাকে সেই নেপাল ৰাজ্য বুলি ক'ব লাগিব, চৰি মই দেশ বুলি কৈছোঁ, তো সেই ৰাজ্যখনত সেই গায়কজন ৰেপাৰজন এতিয়া যিবিলাক তেওঁ গান গাইছিলে এতিয়া সেই গানবিলাক তেওঁ আজি মানুহৰ মাজত কেনেকৈ সেই তেওঁক আনিব পাৰে গানৰ যোগেদি তেওঁ বহুত চেষ্টা কৰিছিলে। তো আজি সেই নেতাজন গায়কজন এতিয়া যিবিলাক গান তেওঁ আজি ৰিয়েল লাইফত ইউজ কৰিছে আৰু যি দেশখনত নেতাবিলাক আছিলে ডাঙৰ ডাঙৰ নেতা পালি নেতাবিলাক এখন দুৰ্বল আৰু ভ্ৰষ্টাচাৰ কৰাপশ্যন কৰিছিলে, আজি সেই নেতাবিলাক এতিয়া জেলত, সব জেলত এতিয়া আছে। তো আমি দেখিবলৈ পাওঁ গাইছ, তো নেপালখন চীন দেশক চীনে কিনি লোৱা কথা আছিলে, কিন্তু আমি 2025 চনত যি অৱস্থা আমি দেখি পালোঁ, আমি সকলোৱে জানো যে নেপাল এখন ৰাজ্য আৰু সেই ৰাজ্যত সকলো মানুহবিলাকে গম পালে যেন নেপাল কি অৱস্থালৈ গৈ আছিলে। আজিলৈ নেতা হয় ন ৰজা হয়, ৰাইজবিলাকৰ কথা সেই নেতাবিলাকে মনা নাছিলে। তো তেতিয়া সেই সময়ত সেই ৰাজ্যখনত থকা 26টা ছ'চিয়েল মিডিয়া বেন কৰি দিছিলে, বন্ধ কৰি দিছিলে। তেতিয়া সকলো ৰাইজবিলাক জেনজিবিলাক উঠি অহা প্ৰজন্মবিলাক সকলোবিলাক ওলাই আহিছিলে আৰু প্ৰতিবাদ কৰিছিলে। সকলো পাৰ্লিয়ামেণ্টবিলাক ভাঙি চুৰমাৰ কৰি দিছিলে, কিমান উপদ্ৰৱ কৰিছিলে গাইছ। তেতিয়া সেই ৰাজ্যখনত থকা নেতাবিলাক, মন্ত্ৰীবিলাক, PMবিলাক সকলোবিলাক য'ত ত'ত তেওঁবিলাকে কেনেকৈ বাচিম বুলি পলাই ফুৰিছিলে। এতিয়া সেই সময়ত তেওঁ এনেকুৱা কাৰ্যবিলাক কৰিলে, তেওঁ যিবিলাক নেকি শুনিবলৈ আচৰিত, বহুত আচৰিত। আৰু এই কাৰ্যটো যদি আমাৰ অসমত যদি হয়, যদি গোটেই ভাৰতবৰ্ষটোত হয়, বহুত ভাল এটা বিষয় হ'ব, আমি বহুত ভাল পাইছোঁ। আৰু এটা বিষয় হ'ল যিবিলাক নেকি এতিয়া ক্লাছ 1ৰ পৰা 5লৈকে এক্সাম দিবলৈ হয়, পৰীক্ষা দিবলৈ হয়, সেইটো সময়ত বহুত সন্তানবিলাকে সৰু সন্তানবিলাকে বহুত পঢ়িবলগীয়া হয়। কিন্তু সেইটো এতিয়া বৰ্তমান সেই যিজন নেকি PM হৈছে পৰিণীত চাহ, তেওঁ উঠাই দিছে পৰীক্ষা এক্সামটো। যেতিয়ালৈকে 6ত নাপাব তেতিয়ালৈকে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে এই পৰীক্ষাটো একেবাৰে বন্ধ। পৰীক্ষা নিদিলেও সেই সন্তানে পাছ কৰিব বুলি তেওঁ ঘোষণা কৰিছে। আৰু যিবিলাক তেওঁৰ লগত থকা যিমান পলিটিকেলছবিলাক আছে, যিবিলাক এতিয়া চাকৰি পাব, ধৰক ইঞ্জিনিয়াৰ হ'ব, ডক্টৰ হ'ব, বিভিন্ন ডাঙৰ ডাঙৰ কামবিলাকত যিবিলাকে নেকি সেইবিলাকত সোমাই আছে ৰাজনীতিত, তেওঁবিলাকক চববিলাকক ওলাই দিছে গাছ। কেনেকুৱা আচৰিত কথা। যিবিলাকে চাকৰি পোৱাৰ চান্স আছে তেওঁবিলাকক এটাও সেই পলিটিক্সত থাকিব নালাগে বুলি কৈছে। আৰু আমাৰ যেনেকৈ অসমত VIP গ'লে, ধৰক মন্ত্ৰী MLA গ'লে যেনেকৈ ৰাস্তা বন্ধ হৈ যায়, ৰাস্তা ক্ল'জ কৰি দিয়ে আৰু বহুত চিকিউৰিটি গাৰ্ড দিয়ে যাতে সেইজনৰ ওপৰত কোনো এটা সমস্যা নহ'বৰ কাৰণে। এতিয়া সেইটো নহয় গাইছ, সেইটো উঠাই দিছে।
যে আৰু যেনেকৈ আমি যাওঁ ফুৰিবলৈ ধৰক তেনেকৈ সেই মন্ত্ৰীজনে যেনেকৈ আমি যাওঁ তেনেকৈ আমাকো যেনেকৈ চেক কৰে তেওঁকো চেক কৰিব গাইছ। তেওঁবিলাকে কোনো ডাঙৰ 15-20টা গাড়ী নিদিয়ে যাবলৈ আৰু গাত থাকিব মানে গাইছ। আৰু এটা ভাল খবৰ আছে, ভাল খবৰটো হৈছে যিবিলাকে নেকি এতিয়া প্ৰাইভেট স্কুলত পঢ়ি আছে আৰু যিমান ভাৰতবৰ্ষত আছে প্ৰাইভেট স্কুল চববিলাক বন্ধ কৰিবলৈ আহ্বান জনাইছে এই মন্ত্ৰীগৰাকীক। কিমান আচৰিত কথা এটা আপুনি শুনক, প্ৰাইভেট স্কুলবিলাকত চব বন্ধ কৰি দিছে। ডাঙৰ কিছুমানে ধৰক ফিজ দিব নোৱাৰে পঢ়াবৰ কাৰণে, সেইবিলাককো চব বন্ধ কৰি দিছে। যদিও খোলা থাকিব প্ৰাইভেট স্কুলবিলাক যদিও খোলা থাকিব ফিজ কম কৰিবলৈ কৈছে। কি আচৰিত এটা কথা। আৰু যিবিলাকৰ নেতা হওক MLA হওক মন্ত্ৰী হওক PM হওক যিয়ে হওক, তেওঁবিলাকৰ যিমান প্ৰাইভেট স্কুলবিলাকত সন্তানবিলাক পঢ়ি আছে সেই সন্তানবিলাকক যেন সেই চৰকাৰী স্কুলতে যেন এডমিশ্যন ল'বলৈ দিব, পঢ়াবলৈ কৈছে গাইছ। কিমান এটা আচৰিত ধৰণৰ কথা। এইটো বহুত এটা ডাঙৰ ভাইৰেল হৈ গৈছে যেন সেই মন্ত্ৰীগৰাকী। আৰু নাজানিছোঁ গাইছ, এতিয়াতো সকলোবিলাক ভালেই কৰিছে, পিছত বা কি হয় আমি নাজানো। তো যি কৰিছে ভালেই কৰিছে যেন, এইটো অনাগত ভৱিষ্যতৰ কাৰণে যেন ভাল কৰিছে বুলি ভাবিছোঁ। তো আশা কৰোঁ গাইজ ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ। আৰু নেক্সট ভিডিঅ'ত লগ পাম।